হাই বন্ধুসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ নিশ্চয় আপোনালোকৰ ভাল। যিহেতু মোৰ ভিডিঅ' বনোৱা ইমান ইচ্ছা নাছিল, কিয়নো এই সময়ছোৱাত মই ঘৰত যেতিয়া থাকোঁ মোৰ ছোৱালীক মানে কি ক'ম মানে ভাবি পোৱা নাই। কাৰণ মনত পৰি যায় এই টাইমটোত মানে তাইক মই কিতাপ পঢ়াওঁ, কিতাপত কিছুমান নজনা কথা শিকাওঁ। মানে কি কৰিম ভাবি নাপায় এই ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো বনোৱা উদ্দেশ্য এইটোৱে, মানে মোৰ ছোৱালীৰ লগতে আৰু 10জনে এই ভিডিঅ'টো চাই অকণমান হ'লেও তেওঁলোকৰ ল'ৰা ছোৱালী উপকৃত হ'ব, সেইকাৰণেহে এই ভিডিঅ'টো বনাইছোঁ। যিহেতু আমি অসমৰে বাসিন্দা, অসমৰ বিষয়ে নজনাটো বহুত লাজৰ কথা। প্ৰত্যেকজন পিতৃ মাতৃয়ে এই বিষয়ে জনাটো প্ৰয়োজন, কাৰণ পিতৃ মাতৃয়ে নাজানিলে ল'ৰা ছোৱালীক শিকোৱাটো অলপ কঠিন হৈ পৰিব। সেই হেতুকে মোৰ ভিডিঅ'টো চাই যাতে আপোনালোকৰ ল'ৰা ছোৱালীক অকণমান হ'লেও বুজাবলৈ চেষ্টা কৰিব পাৰে, সেই হেতুকে মই ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে, যাতে মোৰ ছোৱালীৰ লগতে আন 10জন ল'ৰাই এই ভিডিঅ'টো চাই অকণমান হ'লেও শিকিব পাৰিব। সেইকাৰণে মই ব্যস্ততাৰ মাজতো মই এই ভিডিঅ'টো বনালোঁ। আৰু মোৰ প্ৰত্যেক দিনে এনেকুৱা ভিডিঅ' মই দি থাকিম, প্ৰত্যেক দিনাই আপোনালোকে চাই থাকিব। অলপ হ'লেও আপোনালোকৰ ল'ৰা ছোৱালীকেইটাক শিকাব পাৰিব। সেইটোকে মোৰ ভিডিঅ'বিলাক পাবলৈ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, আন 10জন ল'ৰাই এই ভিডিঅ'টো চাব পাৰে। মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, ফ'ল' কৰাৰ লগে লগে আপোনালোকে শ্বেয়াৰ কৰি দিব ফেচবুকতো, যাতে কাৰণ আজিকালি প্ৰায় মানুহ ফেচবুকতে ব্যস্ত হৈ থাকে। সেই হেতুকে মই আজি যিকেইটা প্ৰশ্ন আপোনালোকলৈ আগবাঢ়ে, মই উত্তৰটো কালিলৈ এই একেটা সময়তে আপোনালোকলৈ দিম, কাৰণ ময়ো বৰ্তমান ব্যস্ত হৈ আছোঁ, প্ৰিপেৰেশ্যন চলাই আছোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, অসমত বৰ্তমান মুঠ জিলা কেইখন বাৰু? আপোনালোকে কমেণ্ট কৰিব দেই, জনাবচোন। 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ মুঠ মাটিকালি কিমান হেক্টৰ বৰ্গ কিলোমিটাৰ? 3 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ চাৰিসীমাৰ বিষয়ে কোৱাচোন।